গুৱাহাটীত লকডাউন কেতিয়া খুলিব? লকডাউন শিথিল হ'ব নে একেবাৰে খুলিব? লকডাউন শিথিল হ'লে আলু পিঁয়াজ ক'ত পোৱা যাব? আলু পিঁয়াজৰ দাম কিমান হ'ব? এই সকলো দিশ সামৰি যোগান বিভাগৰ বিশেষ বৈঠক। বৃহস্পতিবাৰে যোগান মন্ত্ৰী আৰু যোগান বিভাগৰ সৈতে বৈঠকত মিলিত হ'ল কামৰূপ জিলা প্ৰশাসন আৰু পাইকাৰী ব্যৱসায়ী সন্থা। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত যোগান বিভাগৰ। আলুৰ সৰ্বোচ্চ পাইকাৰী দৰ হ'ব কেজিয়ে প্ৰতি 24 টকা। একেদৰে পিঁয়াজৰ সৰ্বোচ্চ পাইকাৰী দৰ হ'ব লাগিব 30 টকা কেজি। প্ৰতিদিন টাইমৰ আগত স্পষ্ট ঘোষণা যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ। মেক্সিমামটো 24 টকা 23 টকা, পিঁয়াজৰ ক্ষেত্ৰত 23 টকা, আলুৰ ক্ষেত্ৰত 24 টকা, এইটো মেক্সিমামটো কৰি দিয়া হৈছে। এনেধৰণে তাৰমানে সেইটোৱেই নহয় যে তাৰমানে 24 টকা নিৰ্ধাৰণ কৰিবলৈ যে চব আলুতে 24 টকা হ'ব এইটো নহয়। তাৰমানে মেক্সিমাম 24 টকা আৰু পিঁয়াজৰ ক্ষেত্ৰত মেক্সিমাম 30 টকা এইটো নিৰ্ধাৰণ কৰা হৈছে। লকডাউনৰ আগৰ দুদিন গুৱাহাটীৰ বজাৰত জুই লাগিছিল, সামগ্ৰিক অৰাজকতা। স্বীকাৰ কৰিলে যোগান মন্ত্ৰীয়ে, লগতে ক'লে সেই সময়ৰ পুনৰাবৃত্তি নহ'ব। যোৱা লকডাউন ঘোষণা কৰাৰ পিছত যোৱা দুটা দিন যেনেধৰণে ইয়াত তাৰমানে এটা অৰাজকতাৰ সৃষ্টি হৈছে বুলি ক'ব খুজিছোঁ মই, যে তেনেধৰণৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত যাতে অৰাজকতাৰ সৃষ্টি নহয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। এতিয়া স্বাস্থ্য বিভাগৰ নিৰ্দেশনালৈ বাট চাইছে যোগান বিভাগে। 7 দিনৰ মূৰত যদি লকডাউন শিথিল হয় তেন্তে দুই ধৰণে কাম কৰিব যোগান বিভাগে। প্ৰথম, প্ৰতিটো ৱাৰ্ডতে 2-3খনকৈ খুচুৰা দোকান খোলাৰ পৰিকল্পনা। এটা ৱাৰ্ডত 2-3খন দোকান তেনেধৰণৰ গ্ৰচাৰী শ্বপ খুলিব পৰা যায় নেকি, আৰু সেই গ্ৰচাৰী শ্বপবিলাকত কেনেধৰণে খাদ্য সামগ্ৰী মজুত কৰিব পৰা যায় তাৰ ব্যৱস্থাটো কেনেধৰণে কৰা যায় এই কথাটো এটা ৱাৰ্কআউট কৰিবৰ কাৰণে আমি যোগান বিভাগৰ তাৰমানে গ্ৰাম্যৰ মহানগৰৰ কামৰূপ মহানগৰৰ যোগান বিভাগৰ বিষয়া কৰ্মচাৰীসকলক কোৱা হৈছে। দ্বিতীয় পৰিকল্পনা অনুসৰি খুচুৰা ব্যৱসায়ীসকল সামগ্ৰী ক্ৰয়ৰ বাবে আহিব নালাগে পাইকাৰী দোকানলৈ। পাইকাৰী ব্যৱসায়ীৰ পৰা যোগান বিভাগে খাদ্যবস্তু যোগান ধৰিব খুচুৰা ব্যৱসায়ীক। প্ৰত্যেককে যদি হ'লচেলাৰৰ পৰা বস্তু আনিব দিয়া হয় তেতিয়াহ'লে তাৰমানে এটা কিয়ছৰ সৃষ্টি হ'ব। যিটো লকডাউন যিটো তাৰমানে আচল অৰ্থ যিটো লকডাউনৰ যিটো অৰ্থ লৈ যিটো মিনিং লৈ তাৰমানে স্বাস্থ্য বিভাগে লকডাউন দিছে, এই লকডাউনটো তাৰমানে কি অৰ্থবিহীন হ'ব। গতিকে সেইকাৰণে আমি এটা চিন্তা চৰ্চা কৰিছোঁ, আমি কামৰূপ মেট্ৰ' আমি জনাইছোঁ যাতে তাৰমানে লকডাউনৰ শিথিল কৰি দিলে যাতে অন্ততঃ ৰিটেইলাৰবিলাকে তাৰমানে হ'লচেলাৰৰ তাত আহি যাতে তেওঁলোকে বস্তু ল'বলগীয়া নহয়, আমাৰ হ'লচেলাৰৰ পৰা আমি নি যাতে তাৰমানে ৰিটেইলাৰক দিব পৰা যায়, সেই চিন্তা চৰ্চা আমি কৰিছোঁ। সমান্তৰালভাৱে যোগান বিভাগৰ 160খনতকৈও অধিক দোকানতো নিৰ্দিষ্ট দৰত পোৱা যাব খাদ্য সামগ্ৰী, ক'লে মন্ত্ৰী চৌধুৰীয়ে। আমাৰ যিবিলাক আমাৰ দোকান আছে, আমাৰ দোকান প্ৰায় 160খনতকৈ অধিক গুৱাহাটী মহানগৰত আমাৰ দোকান আছে, আৰু আমাৰ দোকানবিলাকত আমি তাৰমানে আলু পিঁয়াজৰ যোগানৰ ব্যৱস্থাটো আমি কৰিম। পৰিকল্পনা ঠিকেই আছে, এতিয়া ইয়াক কাৰ্যকৰী হ'লেই হ'ল। বিভাগে চোকা নজৰ ৰাখক অসাধু ব্যৱসায়ীৰ ওপৰত, যাতে কৃত্ৰিম নাটনিৰ সৃষ্টিৰে ৰাম টাঙোন মাৰিব নোৱাৰে গুৱাহাটীবাসীৰ মূৰত। কেমেৰা পাৰ্চন অৱনীৰ সৈতে হিৰেন ডেকাৰ ৰিপৰ্ট, प्रतिदिन टाइम। सबको अपना के रखता है अपनी हर धड़कन। जब घर बनता है हेल्दी सीमेंट से, अमृत सीमेंट, सुनो अपने घर की धड़कन।